হে দৰ্শক সৰমটো পলাশ ব্লগছ আৰু বৰ্তমান মই আছো এয়া আমাৰ ফ্লাইঅভাৰৰ ওপৰত আৰু থাম্বনেল লিখিত গমে পাইছে আজি কিহৰ ওপৰত ভিডিঅ'টো আজি ফিশিং ৰোড কেনেকৈ বনাই সেইটো দেখুৱাম আৰু আমাৰ ভাষাত বসি বুলি কয় আৰু আপোনালোকৰ ভাষাত কি বুলি কয় কমেণ্টত জনাব নাপাহৰিব আৰু আমাৰ ঘৰত নাবনাও ৰ'ব সঞ্জীৱতৰ ঘৰত বনাও তো সঞ্জীৱতৰ ঘৰত ওলাইছো যাব কাৰণে চলো যাও ফটাফট যাও বলক বৰষুণৰ বতৰ না কিটা হঠাৎকে বৰষুণ আহি যায় গমে পোৱা নাই সেইকাৰণে ফটাফট আহিলো মোৰ স্কুটিটো চলাই আৰু এতিয়ালৈকে ষ্টাৰ্ট দিব পৰা নাই স্কুটিটো স্কুটি চলাব আহিছে দে নোৱাৰিবি নচলাও মই দেখাই দি আছো কেনেকৈ ষ্টাৰ্ট দিয়ে এইটো ফাৰ্ষ্টত চুইচটো মানে ইয়াতে নাই ন এইটো এনেকৈ দিব এইটো ক্লাছটো টানি কেনে বাকি বৰ্তমান আহিলো ধনজিতৰ পুখুৰীত আৰু সেইটো পুখুৰী আৰু ইফালে ধনজিত আছে আৰু ইফালে ভাস্কৰ আছে আৰু আমি সকলোৱে যাম এতিয়া বনাম কেনেকৈ বনাম সকলো দেখুৱাম বৰ্তমান পুখুৰীত আহিলো ধনজিতৰ পুখুৰীত এইটো চাওক ইফালে অলপ পানী আছে আৰু ইফালে বাছৰ চিপ আছে মানে ইয়াতে মানে মাছ মাৰছিল ধনজিতে আগতে বহুত মাছ মাৰছিল তো এনেকৈ মানে বানাই কেনে ইফালে থৈ দিছিলে মানে এনেকৈ আৰু ফেলাই কেনে আৰু এইবোৰ চাওক আৰু চিপ পুৰা একদম পৰি আছে আৰু মানে কেইদিনমান আগতে মাছ মাৰি গৈছিলে তো এনেকৈ ফেলাই থৈছিলে মানে নতুন এটা বনাইছিলে সেইকাৰণে এইটো লাঠিটো পুৰণা লাঠিটো ফেলাই থৈছিলে তো আমি এইটো দিয়ে বনাই কেনে দেখুৱাম আপোনালোক ভালকৈ তো বলক তাতে যাই কেনে আমি বনাম বলক এবাৰ ইয়াতে বনাম কি মজা ভিউ চাওক পাছফালে আৰু বৰ্তমান দেখুৱাম বসি বনাবৰ কাৰণে কি লাগে মানে ফিচিং ৰড বনাবৰ কাৰণে ইফালে চাওক ইফালে ফলটা আৰু ইফালে বেলেট আৰু ইফালে চিচা আৰু ইফালে কল মানে বসি বুলিও কয় তো এইটোৱে কল চাওক একদম এনেকৈ থাকে তো বলক এতিয়া ষ্টাৰ্ট কৰোঁ বনোৱা আৰু ইফালে মেইন বস্তুটো দেখুৱাব পাহৰিয়ে গ'লোঁ ইফালে বসিৰ চোতা মানে ফিচিং ৰডৰ চোতা এইটো চাওক এইটো এতিয়া ফাৰ্ষ্ট ষ্টেপত আমি বসিৰ চোতাটো বান্ধিব লাগিব এইটো মিডিলত মানে ইমান মিডিলতো নহয় জাষ্ট ওপৰৰ পৰা অকণমান এইখিনি মানত মানে ইয়াতে গাঁতটোত বান্ধিব লাগিব এনেকৈ বান্ধাৰ পিছত ইয়াতে পেচাব লাগিব মানে এনেকৈ ঘূৰাই কেনে এইটো পেচাব লাগিব এনেকৈ চাওক একদম এনেকৈ এইখিনিলৈকে পূৰা পেচাব লাগিব এইটো বাকী ইয়াৰ পৰাতো ইয়ালৈকে পূৰা পেচাই আনিলোঁ আৰু এইবাৰ ইয়াতে মানে এনেকৈ ঘূৰাই কেনে ইয়াতে বহুত পেচাব লাগিব ইয়াতে চাওক ফাইনালি হৈ গ'ল বান্ধা এইবোৰ চাওক একদম পূৰা পেচাই কেনে ইফালে বান্ধা হৈ গ'ল আৰু ইফালে বসিৰ সূতাটো এইখিনিলৈকে ৰাখিছোঁ যিমান লাগে সিমান এডজাষ্ট কৰা যায় সেই তাতে আৰু চিপ আৰু ইফালে সূতা চূতাটো বান্ধা হৈ গ'ল একদম পূৰা কমপ্লিট আৰু এতিয়া সূতাত কি বান্ধিব লাগিব সেইটো দেখুৱাওঁ চাওক ফাৰ্ষ্টত এনেকৈ এটা গিঠো বান্ধি ল'ব তাৰপিছত কলটো সোমাই দিব ইয়াতে সোমাই দি কেনে ইয়াতে মানে কলটো বান্ধি দিব আৰু এতিয়া টাইটকৈ বান্ধি দিব এইটো ৰছীটো মানে ইয়াতে বান্ধি কেনে আৰু এইটো পেচাব লাগিব মানে এইটো এনেকৈ ঘূৰাই কেনে এই সূতাটো পেচাব লাগিব এনেকৈ তাৰপিছত পেচোৱা হোৱাৰ পিছত এইটো এনেকৈ বান্ধিব লাগে ইয়াতে এটা হৈ গ'ল এতিয়া বান্ধা এতিয়া পেচা হৈ গ'ল কলটোও লাগি গ'ল আৰু এতিয়া ইয়াতে বান্ধা হৈ গ'ল চাওক এইটো সূতা চাওক মানে বান্ধি কেনে আৰু এইটো নাবান্ধাকৈ চাওক এনেকৈ মানে বান্ধি কেনে ইয়াতে পেচাই কেনে ল'ব ইয়াতে গাঁত বান্ধি কেনে এতিয়া বস্তুটোতো হৈ গ'ল বান্ধা এতিয়া বান্ধিব লাগিব চিচাটো চাওক কেনেকৈ বান্ধে এনেকৈ লৈ কেনে এইটো পেচাব লাগিব এনেকৈ আৰু এনেকৈ পেচাই কেনে এইটো বান্ধা হৈ যাব এটা দি আছোঁ ওজন হ'বৰ কাৰণে মানে এইটো মানে ওজন হ'বৰ কাৰণে দিয়ে তেতিয়াহে মানে পানীৰ তলত যাব এইটো আমিতো অকল খালি মানুহবোৰকে চেট দেখা পাওঁ বা দুখী দেখা পাওঁ আপোনালোকে কেতিয়াবা কুকুৰক দুখী দেখা পাইছেনে সেইটো চাওক বেখায়ালি মে ভিতেৰা হি খেয়ালায়ে কেনেকৈ পানীৰ ইয়াতে বহি কেনে দুখ মানে কিবা কৰি আছে এইটোক ফলকাও কয় আৰু টুমকাও কয় মানে চবতে বেলেগ বুলি কয় আপোনালোকৰ ফালে কি কয় জনাব বাকী এইবোৰতো বান্ধা হৈ গ'ল চাওক বৰ্তমান বান্ধিম এতিয়া আমি এই ফলকাটো এতিয়া বান্ধি আছোঁ এনেকৈ ধৰি কেনে এনেকৈ পেচাই ইয়াতে এতিয়া বান্ধি দিলে হৈ গ'ল বাকী এইটোতো বান্ধিলোঁ এতিয়া টাইট হ'ব লাগিব এইটো তো টাইট হ'বৰ কাৰণে কি কৰিব লাগিব এতিয়া লেফ্ট ৰাইট কৰিব লাগিব এইটো মানে এনেকৈ হৈ গ'ল টাইট হৈ গ'ল চাওক এইটো কেনেকুৱা টাইট হৈ গ'ল এতিয়া বাকী এতিয়া আমাৰ বসিটো মানে ফিচিং ৰডটো হৈ গ'ল কমপ্লিট এতিয়া জাষ্ট খালি ইয়াতে চাৰা দি কেনে পানীত ফেৰাৰে হৈ যাব তো গাইছ হৈ গ'ল বসিটো এতিয়া আমি টেষ্টিং কৰি কেনে মানে দেখুৱাম তো গাইছ আমাৰ এইটো কমপ্লিট হৈ গ'ল বাকী জাষ্ট এতিয়া চাৰা দিম চাৰা দি কেনে মানে চাৰা দিলে হৈ যাব মানে বাকী এইটো পুখুৰীত মাছ নাই ৰ'ব আমি অহাকালি যাম মাছ মাৰিবৰ কাৰণে জাষ্ট আজি দেখুৱালোঁ মানে কেনেকৈ বসিটো বনাই আৰু কালি ক'ত মাছ মাৰিব যাম সকলো কালি গম পাব আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ লগ পাম অহাকালি বাই